নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ যতেই সনাতনৰ শক্তি আছে তাতেই জিকিব বিজেপি যত সনাতনৰ শক্তি নাই তাত হাৰিব বিজেপি এবাৰ সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যত হিন্দু মানুহ আছে তাতেই বিজেপিৰ জয় হ'ব যত মুছলমান মানুহ আছে তাত বিজেপি হাৰিব এবাৰ বিপদত পৰিছে ডোনাল্ড ট্ৰাম্পৰ কথা কোনো ৰাষ্ট্ৰই শুনা নাই এবাৰ যুক্তৰাষ্ট্ৰৰ সামৰিক বিমানক অৱতৰণৰ অনুমতি দিয়া নাই ইটালীয়ে ইজৰাইলৰ আক্ৰমণত নিহত ইৰাণৰ IRGCৰ নৌ কমাণ্ডাৰ টাংচিৰি আনুষ্ঠানিকভাৱে ইৰাণৰ নৌসেনাৰ কমাণ্ডাৰৰ জানাজা সম্পূৰ্ণ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইললৈ তথ্য পঠোৱাৰ অভিযোগত ইৰাণৰ দুজনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে ইৰাণৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত কেইবাজনো লোকক ইৰাণে গ্ৰেপ্তাৰ কৰিছে নতুন আইন আনিছে ইজৰাইল চৰকাৰে এতিয়াৰ পৰা ফিলিস্তিনীসকলৰ বাবে মৃত্যুদণ্ডৰ আইন পাছ কৰিছে ইজৰাইলৰ সংসদত এই নতুন আইন অনাৰ পাছতেই ইজৰাইলৰ মন্ত্ৰীসকলে সংসদতে আনন্দ কৰা পৰিলক্ষিত হৈছে এইদৰে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে ইজৰাইলৰ সংসদত ইৰাণে হৰমুজ প্ৰণালী নুখুলিলেও যুদ্ধ বন্ধ কৰিব বিচাৰিছে ডোনাল্ড ট্ৰাম্প এতিয়া পৰাস্ত হৈছে নিজৰ স্থিতিত অটল থাকি আৰ্থিক সংকটত পৰিছে ডোনাল্ড ট্ৰাম্পৰ চৰকাৰ এজনকৈ নেতা ডোনাল্ড ট্ৰাম্পক অকলশৰীয়া কৰি পদত্যাগ কৰিছে ইৰাণৰ লগত যুদ্ধ কৰি নোৱাৰি এইবাৰ ইৰাণে হৰমুজ প্ৰণালী নুখুলিলেও যুদ্ধ বন্ধ কৰিব বিচাৰিছে ডোনাল্ড ট্ৰাম্পে আজি AIUDFৰ বিধায়ক আমিনুল ইছলামে কংগ্ৰেছত যোগদান কৰিছে প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত যোগদান কৰিছে আমিনুল ইছলামে আজি বিজেপিয়ে প্ৰকাশ কৰিছে সংকল্প পত্ৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সংকল্প পত্ৰ প্ৰকাশ কৰিছে সুৰক্ষিত অসম বিকশিত অসমৰ বাবে কাম কৰিব চৰকাৰে সংকল্প পত্ৰত কি আছে 1 অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে বহিষ্কাৰ নীতি কঠোৰভাৱে অব্যাহত ৰখা হ'ব আৰু লাভ জেহাদ তথা লেণ্ড জেহাদৰ দৰে সমস্যাৰ মোকাবিলাৰ বাবে দৃঢ় ব্যৱস্থা গ্ৰহণ কৰা হ'ব সকলো যোগ্য চাহ বাগিচাৰ পৰিয়ালক ভূমিৰ পট্টা প্ৰদান কৰা হ'ব আৰু চাহ শ্ৰমিকৰ মজুৰি পৰ্যায়ক্ৰমে 500 টকালৈ বৃদ্ধি কৰাটো নিশ্চিত কৰা হ'ব 18,000 কোটিতকৈও অধিক টকা বিনিয়োগেৰে বানমুক্ত অসম অভিযান আৰম্ভ কৰি অসমক বানমুক্ত কৰা হ'ব বুলি সংকল্প পত্ৰত উল্লেখ কৰিছে বিজেপিয়ে দৰিদ্ৰ শিক্ষাৰ্থীৰ বাবে প্ৰাক প্ৰাথমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ কেজিৰ পৰা পোষ্ট গ্ৰেজুৱেটলৈ বিনামূলীয়া শিক্ষা নিশ্চিত কৰা হ'ব আৰু নিযুত মইনা নিযুত বাবু মাচুল ৰেহাই মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আৰু মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিৰ অধীনত আৰ্থিক সাহায্য অব্যাহত ৰখা হ'ব অবৈধ অনুপ্ৰৱেশকাৰীৰ কবলৰ পৰা প্ৰতি ইঞ্চি ভূমি বেদখলমুক্ত কৰা হ'ব আৰু মিছন বসুন্ধৰাৰ জৰিয়তে অসমৰ সকলো বৈধ নাগৰিকক ভূমিৰ অধিকাৰ প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনিৰ মাহিলী সাহায্য পৰ্যায়ক্ৰমে 3,000 টকালৈ বৃদ্ধি কৰা হ'ব আৰু অতিৰিক্ত 15 লাখ পৰিয়ালক এই আঁচনিৰ পৰিসৰলৈ অনা হ'ব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত বৰ্তমানৰ হিতাধিকাৰীসকলক দ্বিতীয় পৰ্যায়ত 25,000 টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰাৰ লগতে 40 লাখ লাখপতি বাইদেউ সৃষ্টি কৰা হ'ব বিনামূলীয়া চাউলৰ লগতে ৰাজ সাহায্যযুক্ত দৰত মচুৰ দাইল চেনি নিমখ আৰু মিঠাতেলৰ যোগান অব্যাহত ৰখা হ'ব আৰু অতি অভাৱী পৰিয়ালসমূহক বিনামূলীয়া ৰেচন প্ৰদান অব্যাহত থাকিব নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত নিৰবিচ্ছিন্ন আৰু সামগ্ৰিক উন্নয়ন নিশ্চিত কৰিবলৈ এক সুসংহত অসম গতি শক্তি মাষ্টাৰ প্লেনৰ জৰিয়তে আন্তঃগাঁথনি খণ্ডত 5 লাখ কোটি টকা বিনিয়োগ কৰা হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আৰু চহৰীয়াৰ অধীনত ইতিমধ্যে
22 লাখতকৈও অধিক ঘৰ সম্পূৰ্ণ হোৱাৰ পাছত অতিৰিক্ত 15 লাখ পৰিয়ালৰ বাবে মৌলিক সুবিধাযুক্ত একোটা পকী ঘৰ নিৰ্মাণ কৰা হ'ব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত নতুন উদ্যোগী সৃষ্টিৰ লক্ষ্যৰে 10 লাখ যুৱক যুৱতীক 5 লাখ টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব। ইতিমধ্যে 1.64 লাখ নিযুক্তি প্ৰদানৰ পিছত এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি অতিৰিক্ত 2 লাখ চৰকাৰী চাকৰি প্ৰদান কৰা হ'ব। ইয়াই আছিল বিজেপিয়ে প্ৰকাশ কৰা সংকল্প পত্ৰৰ বিৱৰণ। কুৱেইটৰ খাৰুৱা তেল ভৰ্তি জাহাজত ইৰাণৰ ভয়ংকৰ আক্ৰমণ। ডুবাই বন্দৰত ৰখাই থোৱা অৱস্থাত মিছাইল আক্ৰমণ কৰিছে। মিছাইল আক্ৰমণৰ পাছতে জ্বলি উঠিছে জাহাজখন। ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মধ্যপ্ৰাচ্যৰ যুদ্ধই। তেল কঢ়িওৱা জাহাজখনত ভয়ংকৰ আক্ৰমণ কৰিছে ইৰাণে। কুৱেইটৰ খাৰুৱা তেল ভৰ্তি জাহাজত ইৰাণৰ আক্ৰমণ। ডুবাই বন্দৰত ৰখাই থোৱা অৱস্থাতে মিছাইল আক্ৰমণ কৰিছে ইৰাণে। আক্ৰমণৰ পাছতেই জুই কলা ধুৱাই আৱৰি ধৰিছে জাহাজখন। জানিব পৰা হোৱা নাই আক্ৰমণত হতাহতৰ তথ্য। অসমত থকা বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ কোনো তথ্য নাই অসম চৰকাৰৰ হাতত। তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত কানহায়া কুমাৰে 23 ফেব্ৰুৱাৰী 2026ত মুখ্যমন্ত্ৰী সচিবালয়ত দাখিল কৰা তথ্য জনাৰ অধিকাৰ আইনৰ কোনো উত্তৰ নিদিলে। অথচ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ হাতৰ পৰা অসমক বচাবলৈকে বিজেপিক ভোট দিবলৈ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে আহ্বান জনাই আহিছে। বিজেপিৰ লগত সংগ দি নিজৰ বিপদ নিজেই মাতি আনিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। বিহাৰ বিধানসভা নিৰ্বাচনৰ পাছত বিধান পৰিষদৰ পৰা পদত্যাগ নীতিশ কুমাৰৰ। ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ বাবে পদত্যাগ নীতিশ কুমাৰৰ। পদত্যাগ কৰিছে জেডিইউৰ নেতাগৰাকীয়ে। অতি শীঘ্ৰেই মুখ্যমন্ত্ৰী পদো ত্যাগ কৰিব নীতিশ কুমাৰে। বিধান পৰিষদৰ অধ্যক্ষৰ হাতত প্ৰদান কৰিব নীতিশ কুমাৰে পদত্যাগ পত্ৰ। বিজেপিৰ লগত মিলি এক প্ৰকাৰ নীতিশ কুমাৰে জেডিইউ দলক নিঃশেষ কৰি পেলাইছে। বিজেপিৰ মতেই উঠা বহা কৰিব লাগিব নীতিশ কুমাৰ। বিধান পৰিষদৰ পৰা পদত্যাগ কৰিছে নীতিশ কুমাৰে। ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ বাবে পদত্যাগ কৰিছে নেতাগৰাকী। এতিয়া বিহাৰ পৰিচালনা কৰিব বিজেপিয়ে। বিজেপিৰ মতেই হ'ব বিহাৰৰ মুখ্যমন্ত্ৰী। নেপালত নিষিদ্ধ ঘোষণা কৰা হৈছে ছাত্ৰৰ ৰাজনীতি। ক্ষমতালৈ অহাৰ পিছতেই ঘোষণা কৰিছে বলেন্দ্ৰ শ্বাহে। নেপালৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে বলেন্দ্ৰ শ্বাহে। শপত গ্ৰহণ কৰাৰ মাত্ৰ 48 ঘণ্টাৰ ভিতৰতেই তেওঁ চৰকাৰ আৰু প্ৰশাসনৰ বৃহৎ পৰিৱৰ্তনৰ ইংগিত দিয়ে। মুঠ 100 দফীয়া পৰিকল্পনাৰ কথা ঘোষণা কৰিছে চৰকাৰে। বলেন্দ্ৰৰ ঘোষণা অনুসৰি তেওঁৰ লক্ষ্য হৈছে চৰকাৰী প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ আৰু দেশখন সঠিকভাৱে পৰিচালনা কৰা। ছাত্ৰ আন্দোলনক আহিলা হিচাপে ব্যৱহাৰ কৰি তেওঁ ক্ষমতালৈ আহিছিল। অথচ সেই ছাত্ৰ ৰাজনীতিও নিষিদ্ধ কৰিছে। সেই সিদ্ধান্তই ইতিমধ্যে বিতৰ্কৰ সৃষ্টি কৰিছে সমগ্ৰ নেপালত। ক্ষমতালৈ অহাৰ পিছতে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় চৌহদৰ পৰা ৰাজনৈতিক ছাত্ৰ সংগঠনক অপসাৰণৰ নিৰ্দেশনা দিছে বলেন্দ্ৰ শ্বাহে। তাৰ পৰিৱৰ্তে 90 দিনৰ ভিতৰত ষ্টুডেণ্টছ কাউন্সিল বা ভয়েচ অফ ষ্টুডেণ্টছৰ দৰে অৰাজনৈতিক সংগঠন গঠনৰ কথা কোৱা হৈছে।